ভিডিঅ'টি হৈছে IPO কেনেকৈ হেড অফিচৰ পৰা সাব অফিচলৈ সাপ্লাই কৰা হয় আৰু সাব অফিচে কেনেকৈ IPO খিনি হেড অফিচৰ পৰা ৰিসিভ কৰে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সেপত আমি ইচিপিত লগইন কৰি লম প্ৰথমে হেড অফিচৰ ট্ৰেজাৰাৰে মই গোটেই ওয়ার্কফ্লোটো দেখাই দিছো SO আৰু HO দুটা যিখিনি ওয়ার্কফ্লো গতাইনি মই দেখাই দিছো আমি টিকট ইনভক কৰিম MIGO মিগো ইয়াত থাকিব ৰিমুভ ফ্ৰম ষ্টৰেজ আদাৰ TF remit FM ষ্টৰেজ লোকেশন 313 থাকিব ডকুমেন্ট হেডাৰ টেক্সট IPO ইন্ডিভিজুৱেল স্লিপত আমি ক্লিক কৰিম মেটেৰিয়েল IPO ডিনোমিনেশ্যন আমি 100 ৰ দিম গতিকে আমি 100 সিলেক্ট কৰাৰ লগে লগে এই তলটা আহি গ'ল আমি ইয়াত সিলেক্ট কৰিলো এন্টাৰ মাৰিলো প্লেন আমাৰ প্লেন হৈছে S231 এটা কোৰ পৰা দিম TR01 মানে বৰপেটা হেড অফিচৰ পৰা দিয়া হ'ব সাপ্লাই এপ ফ্ৰম এড্ৰেছটো মাৰিলে টু এড্ৰেছটো ইয়াত বিচাৰিছে আমি কাক দিম পাঠশালা এছো আহি গ'ল অথবা আমি অফিচৰ কোডটো লিখি দিলে হ'ব ষ্টক ৰেজিষ্টাৰৰ কোডটো যেনেকৈ পাঠশালা হৈছে SO17 ইয়াত গম পোৱা যায় এতিয়া আমি প্ৰথমে 100 খন IPO দিম 100 টকীয়া সিলেক্ট কৰিলো আৰু ফিজিক্যালি ষ্টকটো মই হাতত লৈ আছো এতিয়া সিৰিয়েল নাম্বাৰৰ পৰা এন্ট্ৰি কৰিম সিৰিয়েল নাম্বাৰত সিলেক্ট কৰিম এতিয়া আমি সিৰিয়েল নাম্বাৰৰ ঘৰত আহিছো ইয়াত আমি ক্লিক কৰিম ফাইণ্ডত গলো এতিয়া আমি ক্লিক কৰিম একেলগে শিফট F5 শিফট আৰু F5 এতিয়া DOPMM সিলেক্ট কৰিলো ইয়াত আহিল সিৰিয়েল নাম্বাৰ আমি ইয়াত ম্যানুয়ালি সিৰিয়েল নাম্বাৰটো লিখি দিম 57H536301 57H536400 এবাৰ ম্যানুয়াল ফিজিক্যাল IPO খিনিৰ লগত এবাৰ চেক কৰি ল'ব এতিয়া আমি এটো এক্সিকিউট কৰি দিম এই আইকনটোত ক্লিক কৰাৰ লগে লগে আমাৰ গোটেইখিনি সিলেক্ট হৈ যাব অলপ হালধীয়া টাইপৰ আহিব এইটো হল আমাৰ চুজ কৰা অপচন ইয়াত চুজ কৰি ললো আহি গ'ল আমি এগেইন ট্ৰান্সফাৰ পোস্টিং মেনুটোলৈ যাম ঠিকে আছে নে আৰু এবাৰ ৰিচেক কৰি চালো এতিয়া আমি পোস্ট কৰি দিম পোস্ট কৰোতে চাওক ইয়াৰ এটা ডকুমেন্ট নম্বৰ জেনাৰেট হৈছে ইয়াৰ বুজা গ'ল যে HO ৰ পৰা SO লৈ IPO খিনি দিয়া গৈছে এতিয়া ইনভয়েচখন প্ৰিন্ট কৰা বাকি আছে MB90 ইয়াৰ ডকুমেন্ট নম্বৰটো নিজে নিজে আহিছে জাস্ট এক্সিকিউট কৰি দিলে হ'ল এই চেক বক্সটো সিলেক্ট কৰিব প্ৰিন্ট প্ৰিভিউ LP01 প্ৰিন্ট ইমিডিয়েটলি প্ৰিন্ট প্ৰিভিউ ইয়া চাওক বৰপেটাৰ পৰা এইটো ডকুমেন্ট নম্বৰেৰে পাঠশালালৈ IPO গৈছে 100 টকীয়া IPO 100 খন 1000 ভ্যালু হৈ গৈছে এতিয়া এটো প্ৰিন্ট কৰা অপচন আছে আমি এয়া প্ৰিন্ট কৰি উলিয়াম এইখিনিতে HOৰ পোৰ্চনৰ কামখিনি শেষ HO IPO খিনি সাপ্লাই কৰিলে সেপত SO লৈকে আৰু ইনভয়েচৰ প্ৰিপেয়াৰ কৰি দিলে এতিয়া আমি SO IPO খিনি পোৱাৰ পিছত SO টোৱে কি কৰিব হে আসাম আমি এতিয়া যেটো অফিচত পঠাইছো সেই অফিচৰ CSI ID ৰে লগইন কৰিম আমি এটা যেটো অফিচত IPO পঠোৱা গৈছিল সেই অফিচৰ ID পাছৱৰ্ড লগইন কৰিলো এতিয়া আমি মেনু ইনভক কৰিম মিগো ঠিক আছে এতিয়া মিগোত গৈ আমি কি কৰিম প্লেস ইন ষ্টৰেজ ইয়াত মেটেৰিয়েল ডকুমেন্ট নম্বৰ বিচাৰিছে আমি মেটেৰিয়েল ডকুমেন্ট নম্বৰটো এন্ট্ৰি কৰি এন্টাৰ কৰি দিলো এই মেটেৰিয়েল ডকুমেন্টটো হৈছে যেটো HO ইনভয়েচখনত লিখি পঠাইছে এতিয়া আমি কি কৰিম আমি ইয়াত ইনভয়েচখনৰ লগত IPO খিনি মিলাই চালো যে 100টা IPO আমাক দিছে পাঠশালা SO ষ্টকত বৰপেটাৰ পৰা ফিজিক্যালি IPO খিনি কাউন্ট কৰি চালো ইনভয়েচখনৰ লগত মিলাই চালো এতিয়া আমি কি কৰিম আইটেম ওকেত ক্লিক কৰিম পোস্ট কৰি দিম
প্লেচ ইন ষ্ট'ৰেজৰ ডকুমেণ্ট নম্বৰটো জেনেৰেট হৈছে। এই ডকুমেণ্ট নম্বৰটো আপুনি যিখন আপোনাৰ অফিচ কপি থাকিব ইনভইচত তাত আপুনি এইটো লিখি থৈ দিয়ক। ইয়াতে আমাৰ সামৰণি পৰিল কেনেকৈ HOৰ পৰা SOলৈ IPO দিয়া হয় আৰু HO IPOখিনি পালে কেনেকৈ ৰিচিভ কৰিব লাগে। আপুনি যদি ৰিচেক কৰিব বিচাৰিছে, কনফাৰ্মেশ্যন বিচাৰিছে, তেতিয়াহ'লে আপুনি MB51 মাৰক টিকট। আপোনাৰ মেটেৰিয়েল কি দিছে IPO 100, IPO 100 মাৰিলে এইটো IPO 100 মেটেৰিয়েল কোড প্লেন S231, ষ্ট'ৰেজ লোকেশ্যন হৈছে পাঠশালা এছৰ কাৰণে S017। এইটো আপুনি মুচি দিয়ক। আপুনি ইয়াত চাৰ্চাৰৰ পৰা চাৰ্চ কৰি ল'ব পাৰে, ইয়াত আছে পাঠশালা এছ। ঠিক আছে, ইয়াত আপুনি এইটো এক্সিকিউট কৰি দিয়ক। এক্সিকিউট কৰাৰ লগে লগে আপুনি দেখিছে 22 তাৰিখত 22/8 এইটো ডকুমেণ্ট নম্বৰ। এইমাত্ৰ যিটো ডকুমেণ্ট নম্বৰেৰে মই প্লেচ ইন ষ্ট'ৰেজ কৰিছিলোঁ এইটো HOৰ পৰা পঠোৱা ডকুমেণ্ট নম্বৰ আৰু এইটো হৈছে প্লেচ ইন ষ্ট'ৰেজ কৰা ডকুমেণ্ট নম্বৰ। চাওক 100 টকীয়া IPO 100খন ইয়াত আমাৰ ষ্ট'ৰেজ লোকেশ্যনত পাঠশালা এছৰ সোমাই গৈছে। আৰু তলৰ এইবিলাক যে মাইনাছ দেখিছে অকণমান গোলপীয়া টাইপৰ ৰঙা টাইপৰ সেনেকুৱা, এয়া হৈছে আপোনাৰ চেল হোৱা যে 30/5/2022 এখন IPO চেল হৈছে, 30/5 31/5 সেনেকুৱা। গতিকে এতিয়া আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে কেনেদৰে IPO HOৰ পৰা SOক পঠালে SOই প্লেচ ইন ষ্ট'ৰেজেৰে মিগ' কমাণ্ডৰ জৰিয়তে ৰিচিভ কৰিব লাগে। আশা কৰিছোঁ মোৰ ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আকৌ লগ পাম।